बीजेपी जिंदाबाद कोडम बोलो सभी वोट दियो कोडम बोलो सभी वोट दियो मनन सागरिता जिंदाबाद रवीना यास्मिन जिंदाबाद আমার কি কয় এই ফজল দিয়ে তেখেতৰ সম্বৰ্ধনা জনাইছে ধন্যবাদ এতিয়া আমি নামখিনি আটাইলৈ ভাৰতীয় জনতা পাৰ্টিৰ ৰঙিয়া নগৰ মণ্ডলৰ তৰফৰ পৰা শুভেচ্ছা থাকিল আগন্তুক দিনত কুশল দাদা ঘৰ কেনেকৈ গৈছে গম পায় এই আদা ভিতৰৰ হালদি ভিতৰৰ ওপৰত গোবাৰ খচি খচি ৰাস্তাটো দি যাব নোৱাৰি মনত আছে নাই কওক আছে না সেই বাবাই ৰাস্তা মনত আছে নাই কওক সেই ৰাস্তা আজি ব্যৱহাৰ কৰিব লাগিল নাই কওক আজি হৰবিশ্বৰ যোৱা মন্দিৰৰ ৰাস্তাটো আছিল যদিও মোৰ যে তোমালোকে ভোটো পঞ্চায়তত বিডিয়া পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তত ভোট দিব লাগিব এইবাৰহে ৰঙিয়া হ'ল এইবাৰ বোলে লেখাটো মৰি গৈছে আৰু বুজি পাইছে না ইয়াতে ভাল হৈছে নাই কওক কাৰণ আপোনালোকৰ অফিচ কাছাৰী চব ৰঙিয়া নহয়নে মই যেতিয়া এম এল এ হ'লো এই ৰাস্তাটো ধুনীয়া হ'ল নাই কওক হ'ল নাই ভৈৰৱী ৰাস্তা হ'ল নাই ভৈৰৱীশ্বৰী যোৱা ৰাস্তা হ'ল নাই দলং বনাই আছো নাই কওক ভৈৰৱী পুখুৰী মৰমৰ চিনস্বৰূপে পদুম ফুলৰ ছবিত এইটো জেপিচিৰ নাম হ'ল এতিয়া হৰ দত্ত বীৰ দত্ত আগতে এইটো আমাৰ পূৰ্বচাৰী মহাল জিলা পৰিষদ আছে দিব লাগিব মনালিছা কলিতা এই জেপিচি গ'ল আগতে আমি এই মই অকণমান হিষ্ট্ৰীটো কৈ দিছোঁ পঞ্চায়তত আপোনালোক আছিল কমলপুৰত হয়নে বিধানসভা আৰু লোকসভা আমাক এটা সুযোগ দিয়ক আমি আপোনালোকৰ সেৱা কৰোঁ আপোনালোকে আমাক পদুম ফুলৰ চিনত ভোট দি আমাক জয়যুক্ত কৰে যেন ধন্যবাদ দীপ্তেশ্বৰী বৰদল পঞ্চায়ত হৈছে এই পঞ্চায়তৰ আটাইতকৈ সংখ্যালঘু অধ্যুষিত অঞ্চল আৰু এইখিনি আমাৰ খিলঞ্জীয়া মুছলমান মানুহ এইখিনি মানুহ বহুদিন ধৰি কংগ্ৰেছৰ লগত আছিলে তেওঁলোকে কংগ্ৰেছৰ প্ৰতি মানে অসন্তুষ্টি প্ৰকাশ কৰি তেওঁলোকে যি ঠগিছিল তেওঁলোকে যে একো কৰি দিয়া নাছিলে এই সংখ্যালঘু ৰাইজক তেওঁলোকে বুজি পাইছে আৰু সেই নিমিত্তে আজি ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে তেওঁলোক ওলাই আছে আজি ইয়াত কেইবাজনো সন্মানৰ ব্যক্তি পঞ্চায়তৰ প্ৰতিনিধিৰ পৰা আদি কৰি দলৰ দায়িত্ব থকালৈকে আটাইবিলাকে আমাৰ দলত যোগদান কৰিছে আশা কৰিছোঁ আৰু আমি কোনোদিনে এইখন পঞ্চায়ত দি দিব পৰা নাছিলোঁ এইবেলি এইখন পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টি মিত্ৰগোষ্ঠীৰ সপক্ষে আহিব আমাৰ ইয়াৰে প্ৰাৰ্থী ৰবীনা ইয়াস্মিন আৰু লগতে আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী মনালিছা কলিতাক তেওঁলোকে বিপুল ভোটত জয়যুক্ত কৰিম বুলি তেওঁলোকে কথা দিছে আমি হৰ দত্ত বীৰ দত্ত জেপিচিৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছোঁ এইখন আমাৰ দ্বিতীয় প্ৰধান সভা আমাৰ ইতিমধ্যে কমাৰগাঁও চক কামাখ্যা মন্দিৰ দেৱালয় প্ৰাংগণত এক বিশাল নিৰ্বাচনী সভা হৈ গ'ল দ্বিতীয়খন সভাটো পৰম শ্ৰদ্ধাৰ আই মাতৃসকল এই গাঁৱৰ সন্মানৰ ব্যক্তিসকল ওলাই আহিছে সকলোৰ মনত এটাই কথা অহা যি 7 তাৰিখে পঞ্চায়ত নিৰ্বাচন হ'ব এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকলক ভোট দিয়াৰ কাৰণে ৰাইজ হিলদল ভাঙি ওলাই আহিছে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু লগতে ইয়াত যিটো এইখন বৰদল জিপি আছিলে আগত এই জিপিখনত সংখ্যালঘু ৰাইজ আছিল আৰু কেইবাগৰাকী সংখ্যালঘু নেতাই আমাৰ দলত যোগদান কৰিছে মই বিশ্বাস ৰাখিছোঁ আশা কৰিছোঁ তেওঁলোকৰ যোগদানে এই পঞ্চায়ত এই জিলা পৰিষদৰ আৰু অধিক শক্তিশালী ৰূপত লৈ যাব কোন দলৰ জইন কৰিলে তেওঁলোক ADF-ত আছিলে সিৰাজউদ্দিন আহমেদ প্ৰচাৰ সম্পাদক ADF আজি মালি জিতুমণি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা এই পঞ্চায়তৰ প্ৰাক্তন গাঁও সদস্য যোগদান কৰা আটাইলৈ ভাৰতীয় জনতা পাৰ্টিৰ ৰঙিয়া নগৰ মণ্ডলৰ দলৰ হৈ আপোনালোকে আমাৰ লগত সহযোগ বাইদেউ হওক জাহানাৰা বেগম জিতুমণি বেগম জয়তাৰা বেগম প্ৰাক্তন গাঁও সদস্য বৰদল গাঁও পঞ্চায়ত আৰু ৰাহুল আলী আপোনাৰ সকলে আহক আছে বাইদেউসকল জিন্দাবাদ কোনো মূলত ছবিত ভোট দিয়ক
ধন্যবাদ, নমস্কাৰ। এতিয়া কেইবাজনো